হেল্ল' গাইজ, আজি মই বঙাইগাঁও চাপাগুৰিত ৰাতিপুৱা আপোনাৰ সাতটা সাতটা বজা নাই, 6:40 হৈছে। মই ইয়াতে আহিছোঁ। তাৰ অৱস্থা চাওক। তেওঁলোকে ইয়াতে বহুত কষ্ট কৰি থাকে। আমি কিমান ভালকৈ থাকোঁ, এওঁলোকে চাওক কিমান কষ্ট কৰি থাকে। চাওক কাৰ নচিবত কি আছে কোৱা নাযায়। গাইজ চাকৰি বহুত বেয়া লাগে। এইবোৰ দুখীয়া মানুহ চাই বহুত বেয়া লাগে। যেতিয়া মই তেওঁলোকক খোৱা বস্তু দিম, তেওঁলোকে বহুত কষ্ট কৰি কিবা কিবি হেৰি কৰিহে জীৱনটো কটাই আছে। যেতিয়া মই তেওঁলোকৰ ওচৰত যাম এতিয়া এইটো চাওক গাইজ, এইটো আমাৰ খুৰী হয়। কুছ খায় সুবে, কুছ খায়, কিছু খাইছেন? কিছু খান নাই? আপনিও খান নাই না? হ্যাঁ, আচ্ছা ঠিক আছে, পানী বটল দিতে। তেওঁলোকে এতিয়া একো খোৱা নাই। তেওঁ ঠাণ্ডা ভাত মানে অলপ হেৰি কৰি খুৱাই আছে। চাওক এতিয়া তেওঁলোকে সেইটো চাওক, এইটো তেওঁলোকে হেৰি কৰি আছে, এইটো বনাই আছে। কিমান বেয়া লাগে আছে ইয়াতে। আৰু ঘৰটো চাওক। আপোনালোকে যদি মোক ছাপোৰ্ট কৰে, মই এওঁলোকক মই যিমান পাৰিম মই এওঁলোকক মই হেল্প কৰি যাম। আপোনালোকৰ ছাপোৰ্টত মই নিশ্চয় আগবাঢ়ি আছো। আপোনালোকে বহুত বহুত মোক ছাপোৰ্ট কৰি আছে, ধন্যবাদ। বসেন, আপনার বসেন, এটা নেন, না না, এই যে নেন। মই এই দাদাকো দিম, এইটো দাদা আমাকো দিম। এতিয়া খাই ল'ব হা, এতিয়া খাওক। এতিয়া মই দিলে দাদাক দিলো। দাদা এইফালে দাদা আছে, এইজন দাদা আছে। দাদা আপোনাৰ ঘৰ ক'ত? আপোনাৰ কোকৰাঝাৰত? মানে ঘৰত কোনে কোনে আছে? আপনি এনেকুৱা আছে যে এহে, আপনার এনে কোকরাঝার ঘর না? নামটো কি আছিল? মিথুন রায়। মিথুন রায় না? বহুত বেয়া লাগে আপোনালোক চাই না, মোৰ মানে চকু পানীয়ে ওলাই যায় আপোনালোক চাই। ৰাতিপুৱাতে একো খোৱা নাই, তেতিয়া খাই লওক, মই দি আছো বস্তু হা। লওক, এতিয়া খাওক হা, খাই লওক, ভাল লাগিব। ৰুটি আছে,